আমাৰ চৰকাৰৰ দিনত দুখীয়া ৰাইজে বিভিন্ন ধৰণৰ আঁচনি সুবিধা পাইছে আপুনি কিবা পাইছে নেকি পাইছে কি পাইছে যা প্ৰথমত ফাৰ্ষ্টত আহিব মানে ফাৰ্ষ্ট যেলে আমাৰ চৰকাৰ হয় কৰ্মচাৰী চৰকাৰ হয় চৰকাৰৰ অৱস্থাত প্ৰথমে আমাৰ গাঁৱত অলপ ডেভেলপ হৈছে 2-3টা কাম পাইছোঁ আমি প্ৰথমে হৈছে স্কুলৰ ৰিপেয়াৰিং সেকেন্ড হৈছে স্কুল দুটা রিপেয়ারিং হল আমার গাঁৱত একটা এমই স্কুল একটা এলপি স্কুল দুটা স্কুল রিপেয়ারিং হল একটা মানে এই যে কিবা কয় ভলিবল নাকি এটা হৈছে আৰু তৃতীয়তে হৈছে মানে কিবা এটা এই যে মানুহগিলাং খেতি কৰা ডেৰেং কেনেল ডেৰেং দুটা দিছে আপনি কি পাইছে মই নিজে ঘৰ পাইছোঁ ৰেশন কাৰ্ড পাইছে পাইছোঁ আৰু কি পাইছে ৰেশন কাৰ্ড পাইছোঁ ঘৰ পাইছোঁ ঘৰ মোটামুটি আমাৰ গাঁৱত এতিয়া আমাৰ চৰকাৰ আমাৰ যি চৰকাৰ চলা অৱস্থাত মোটামুটি 56 ঘৰ পাইছে 100 ঘৰ ভিতৰত 3 বছৰত 56 ঘৰ পাইছে আৰু আপুনি নিজেও পাইছে পাইছোঁ 17 বছৰ হাগ্ৰামা চৰকাৰ কৰিছিল হাগ্ৰামা চৰকাৰৰ দিনত আপোনালোকে কিবা পাইছিল বা আপোনাৰ গাঁৱত তেনেকুৱা উন্নয়ন হৈছিল নেকি নাই কোনো ডেভেলপ হোৱা নাই তেতিয়া হাগ্ৰামা যে কৈ ফুৰে যে আমাৰ চৰকাৰৰ দিনত বিভিন্ন ধৰণৰ দুখীয়া মানুহক আঁচনি দিয়া হৈছে এইবিলাক কথা তেওঁলোকে মিছা কৈ আছে নেকি সব মিছা এতিয়া 16 বছৰ মই ৰাজনীতি কৰিছে 16 বছৰ মোটামুটি 30টা ঘৰে দিব মানে এতিয়া আমাৰ গাঁৱত কি অঞ্চল এতিয়া আপুনি বা আপোনালোকৰ গাঁৱৰ সাধাৰণ ৰাইজে প্ৰমোদ বৰৰ লগত থাকিব না আছে সবাই আছে 100 ঘৰত মানে 100% আমাৰ সব একদম পুরা আছে মোটামুটি রেশন কার্ডও পাইছে আমার 16 বছর রাজনীতি করছিল 16টা রেশন কার্ড দিব পাওয়া নাই এটা কর্মচারী কিশোর রাজনীতি মোটামুটি 32টা পাইছে কমপ্লিট মেকআপ হয়ে গেছে আমার